ৰাতিপুৱা টোপনিৰ পৰা উঠি চাওঁ একদম পুৰা জুই লাগি গৈছে। এই যে আমাৰ পাইপ লাইনৰ ওচৰত, এই আমাৰ বাহুবিল LP স্কুলৰ ওচৰত, আৰু তাৰে লগত পাইপ লাইনটোও আছে। ৰাতিপুৱা হ'লে চাওঁ যে একদম পুৰা পেট্ৰলৰ গোন্ধ শুনা পাই। তাৰপিছত চাওঁ যে বিৰাট জুই লাগি গ'ল, ডাঙৰ জুই। আহি কিনে চাওঁ বিৰাট ডাঙৰ জুই লাগি আছে। তাৰপিছত আমি ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ। অলৰেডি প্ৰশাসন আহি পালে, আহি মানে তদন্তটো লৈ আছে। জুইটো নিভাবৰ কাৰণে সক্ষম হৈছে আমাৰ ফায়াৰ ব্ৰিগেড আৰু আমাৰ গোসাইগাঁও পুলিচ প্ৰশাসনে আহি কিনে জুইটো নিভাবৰ কাৰণে সক্ষম। ইয়াত বহুত ৰাইজ একগোট হৈছে ইয়াত, এই কাৰণে তাৰমানে ইয়াত পাইপলাইন আছিলে, ইয়াত কেনেবাকৈ জুই লাগি গ'ল, যাৰ কাৰণে ইয়াত মানুহ একগোট হৈছে। এতিয়া অলৰেডি জুই নিবোৱা গাড়ী আহিছে, জুই নিবুৱাই দিছে, কিন্তু এইটো আগুনটো কেনেকৈ লাগিল এইটো মানে কোনেও গম পোৱা নাই। পাইপলাইন আছে তলত, এইটো সকলোৱে জানে। আৰু তেলো ওলাইছে, পেট্ৰলৰ চেণ্ট আপোনালোকে শুনি পাইছে সকলোৱে ৰাইজৰ পৰা।